গুড মৰ্নিং এভৰিৱান। আমি আহিছোঁ আজি ৰামদিয়া। নতুন এখন আমাৰ শ্বৰ্ট ফিল্ম আমিৰ চেনেলত আহি আছে। শ্বৰ্ট ফিল্মখনৰ নাম হ'ল শেষ পৰিণতি। তো আমাৰ লগত আছে আজি বহুকেইটা শুভাকাংক্ষী, এইবোৰ আৰ্টিষ্ট। আৰু তুমি একদম নতুন কাষ্ট আজি নামিছে অভিনয় জগতত। চাওঁ কেনেকুৱা অভিনয় কৰে, আপোনালোকক দেখুৱাম বিহাইণ্ড দ্য চিনবোৰ। আমি আজি হাজোৰ পৰা 4-5 কিলোমিটাৰ দূৰত আহিছোঁ ৰামদিয়া গাঁওখনৰ নাম। তো আপোনালোকক বেক চাইডটো দেখাই দিছোঁ, আপোনালোকে চাওক। খেতি পথাৰ মাজেৰে গৈ আছোঁ, সৰু সুৰা ৰাস্তা। ইয়াতে বহুত খেতি কৰিছে মানুহে। এইবিলাক আমি গাঁৱলীয়া চুটখিনি এইবিলাক নেচেৰা খেতি লগাইছে। পালোঁ আমাৰ লগত আছে আব্দুল ইছলাম। এয়া আমাৰ লগত আছে বিকাশ শেষ পৰিণতিত বিকাশে ফালি দিব একদম এক্টিং। একদম সুন্দৰ, চেষ্টা কৰিম যিমান পাৰোঁ মোৰ ফালৰ পৰা দিম। বাকী চাওক, কামটো মানে প্ৰথমবাৰৰ বাবে কাম কৰিছোঁ, কিমান দূৰ ভাল হয় কিমান দূৰ কি কৰিব পাৰোঁ নাজানো, চেষ্টা কৰিম 100%। সেইটো আজি ফাৰ্ষ্ট বিকাশ আমাৰ লগত কাম কৰাৰ কাৰণে এক্সাইটেড হৈ আছোঁ। আমিও বিকাশৰ লগত কাম কৰি কেনেকুৱা পাওঁ আপোনালোকক দেখুৱাম বিহাইণ্ড দ্য চিনবোৰ ইয়াৰ অফিচিয়েলত। আৰু আমাৰ নতুন হিৰইন এইজনী ফাৰ্ষ্ট অভিনয় জগতত নামিছে। দিবা আৰু পূৰা ন, যিমান পাৰোঁ চেষ্টা কৰিম ন। এই পিংকি কিবা ব্লগ বনোৱাৰ পিংকি না পুনম পূৰা বিজি হৈছে। এখনত কৰিলে মোৰ, আৰু আজি এখন শেষ পৰিণতিত আহিছে। কেনেকুৱা আপোনালোকে পায় চাই কিনে। শেষ পৰিণতিত মেইন চৰিত্ৰতে আছে তাই। কোৱা কেমেৰামেনে কেমেৰা ৰেডি কৰি আছে। মনোৱাৰ, হুছেইন, দেৱান, খান গোটেইখিনিয়ে। এই আব্দুলে কিবা ভাবি আছে, দাঁত কামুৰি এইটো মনোৱাৰে কেম্বেল ৰেডি কৰি আছে। এয়া বুলেট চলাইছে আমাৰ ভণ্টি, সুন্দৰ চলাই বুলেটখন। আৰু বিকাশে ৰেডি হৈ আছে। এইটো কৰাই নাছিলোঁ, এতিয়াহে কৰিলোঁ দিয়া। দেখুৱা এয়া আমি এটা নাৱৰ শ্বুট লোৱাৰ কাৰণে আহিছোঁ। বিকাশ বহি আছে একদম 30 ডিগ্ৰী চেলচিয়াছ ৰ'দত পিঠি পাৰি যি হয় হ'ব আৰু। এয়া আব্দুলে কি চিন্তা কৰি আছে, পেৰসীজনীক এৰি আহিছে সেইটো চিন্তা কৰি আছে নেকি। এয়া আমাৰ পুনামে শ্বট দি আছে, মোনে লৈ আছে, আৰু মই ইয়াতে নাই। এই দাদা দেখিছে ডুবাই মাছ ধৰি আছে। এইটো বহু মাছ ইয়াতে, আৰু এইটো দাদাই কি কৈছে। এবাৰ ভাল পাই চাবি নেকি? ট্ৰাই কৰি চাব পাৰা। এই ছোৱালী, কিয় চকুৰ পিনে কিয় নোচোৱা? আইটো এখনতে কৰি লোৱা, ভাল পোৱা এনে হৈ যাব নহয়। বিকাশ কি কোৱা? বিকাশ হয়নে? এবাৰ চকু জুলি চোৱা, চকু মেলিলে মাজুলী হৈ যায় প্ৰেম।
বজাত লৈ আহিছে 4:30 বজাত কেইটা আছে ঠিক আছে 4:30 কি আনিছা 4:30 বজাত একদম ভাইজান আহিছে এক্টিঙৰ কাৰণে সাজু হৈ আছে ভাইজান কিবা ক'ব ক'বলৈতো বিশেষ তেনেকুৱা একো নাই আহিলোঁ তোমালোকৰ মৰমত চাওঁ কি কৰা যায় হা যাম ঠিক আছে মোক মাতিছে মই ভাইজানৰ আজি লোকে বেলেগ হৈ গৈছে একদম দেখিছেনে পুৰা দাবাং দাবাং ষ্টাইল একদম পুৰা এইটো যে আমাৰ ছেকেণ্ড ডে আমাৰ ইনডোৰ শ্বুট কৰা হৈ আছে তো 50% 40% আমাৰ কমপ্লিট হৈ গ'ল কিমান হেৰি পাৰোঁ আজি চাই লওঁ Ready? Sub action, sub action. Ready? Rolling. Action. নমস্কাৰ এয়াৰ অফিচিয়েল চেনেলটোলৈ আপোনালোক আটাইকে শুভেচ্ছা জনাইছোঁ আজি আমাৰ এই কামটোৰ দ্বিতীয় দিন ইতিমধ্যে আমাৰ আউটডোৰ যিখিনি লোকেশ্যন আছিলে সেইখিনি দৃশ্যগ্ৰহণসমূহ সমাপ্ত হ'ল এতিয়া আমাৰ ইনডোৰখিনি বাকী আছে ইনডোৰৰ কাম আমি কৰি আছোঁ আমাৰ পৰিচালক আব্দুলক আমাৰ শিল্পীখিনি তেওঁবিলাকৰ সাধ্য অনুযায়ী সহায় সহযোগিতা আগবঢ়াইছোঁ ময়ো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ নাজানো কিমানখিনি তেওঁক সহযোগ কৰিব পাৰিছোঁ মই ভাবোঁ আমাৰ এই কাহিনীটো আপোনালোকে আটাই আদৰি ল'ব ইয়াৰ অভিনেতা অভিনেত্ৰীখিনি মোৰ বোধে সুন্দৰ অভিনয় কৰিছে বাকী মতামত আপোনালোকৰ ওপৰত আপোনালোকে কেনেদৰে আঁকোৱালি লয় আজি হ'ল দ্বিতীয় দিন আৰু আজি আমি শ্বুটিং কৰি আছোঁ কিছুমান খুব বাকী আছে আমি কৰিম কিমান কৰিব আছে নাজানো আৰু চেনেলটো যিটো চেনেলত আপোনালোকে চাই আছে সেইটোৰ নাম হ'ল এয়াৰ অফিচিয়েল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বৰ্ট ফিল্মখনৰ নাম হ'ল শেষ পৰিণতি গতিকে সেইটো আকৌ চাব পাব আপোনালোকে চেনেলটোৰ নাম হ'ল আমি ৰিয়েল ফিল্ম তাতে আপোনালোকে চাব গতিকে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব মৰম দিব বুলি আশা কৰিছোঁ সেইটো হ'ব কি ভাল কি বেয়া তই মোক বুজাব নালাগে সিহঁতে কি বুলি ভাবিছে এই বিশ্বজিৎ বৰুৱাৰ সম্পত্তিৰ মালিক হ'ব খুজিছিলে একদম লাজ লাগি আছে বঢ়িয়া 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 এক্টিঙত আজি খালি দিছে আমাৰ ভাইজানে পাৰফেক্ট এক্টিং কৰিছে তোমালোকেহে জানিবা মই ফালিলোঁ নে কি কৰিলোঁ মোৰ দৃষ্টিততো একোৱেই নাই শিকিবলৈ বহুত বাকী আছে তথাপি চেষ্টা কৰিছোঁ আৰু দাদা আমাৰ কাৰণে বহুত কষ্ট কৰিছে আজি আৰু জিকাজ ভাত খোৱালে মনত থাকিব মোৰ কিন্তু মনত থাকিব মোৰ মনত থাকিব বহুত আইটেম বনাইছে খাই কেনে বহুত সুখী হৈছোঁ আশীৰ্বাদ দিছোঁ দাদাৰ লাম্বি উমাৰৰ কাৰণে দিয়া না এই প্ৰথম ডাইলগটোৰ পিছত যে খুৰা এই গেপিংটো অলপ মানে ইফাল সিফাল ষ্টাইল ল'ম দিয়ক কিবা ক'ব নেকি কওক আমি শ্বুট লৈ আহিছোঁ প্ৰায় আমাৰ 90% হৈ গ'ল আপোনালোকে আমাৰ হিৰইনে ভিডিঅ' বনাই আছে কিমান পাৰ্চেণ্ট হ'ল
শেষ হ'ব ওলাইছে, এইটো লাষ্ট শ্বট, এণ্ডিং শ্বট। আমাৰ শুভাকাংক্ষী ভাইজনে বহুত সহায় কৰিলে আমাক, আৰু বহুত আমাৰ চাবলৈ আহিছে, দেখুৱাই আছোঁ আপোনালোকক। শ্বট পুনমে কান্দি আছে, আৰু আমাৰ এয়া আমি ইয়াতে লৈছোঁ সুন্দৰ নাজাৰা এটা। বিকাশ কান্দি কান্দি কেনেকুৱা লাগিছে? কান্দি আৰু কাৰ ভাল থাকে, কিন্তু ইয়াত ভাল লাগে। প্ৰায় আমাৰ 95+ হৈ গ'ল, 5% বাকী আছে। আৰু আমাৰ পুনম বহুত কান্দিছে, কান্দিছে। আজিকালিতো কিয় কান্দিছে আমাৰজনী? এতিয়া মানে আমাৰ শ্বুটিঙৰ শেষ মুহূৰ্ত আহি পাইছে, গতিকে 95% হৈ গ'ল। 95% বেছিয়ে হৈছে চাগে সম্পূৰ্ণভাৱে। গতিকে খুবেই ভাল লাগিল কাম কৰি, খুবেই ভাল লাগিল। খুবেই এটা ভাল টিম, খুবেই এটা ভাল টিমৰ লগত আমি কাম কৰিছোঁ, প্ৰথমবাৰৰ বাবে কৰিছোঁ, খুবেই ভাল লাগিছে। আৰু সকলোৱে ইমান ধুনীয়াকৈ কামবোৰ কৰিছে, তো ভাল হ'ব বুলি আশা কৰিছোঁ। চাওক কি হয়, আৰু আপোনালোকে অপেক্ষা কৰক, আপোনালোকে অপেক্ষা কৰক। আমাৰ আপোনালোকৰ মাজলৈ আহি আছে ডাবিঙলৈ যিমান সোনকালে পাৰোঁ এইবিলাক কাম হোৱাৰ পিছত আপোনালোকে ইউটিউবৰ জৰিয়তে আমাৰ মৰমৰ চলচ্চিত্ৰখন শেষ পৰিণতি চাই পাব।